মইতো আগৰ পৰা কংগ্ৰেছ খেলিছোঁ, চেয়াৰমেন থাকাতে কংগ্ৰেছ খেলাইছোঁ, এতিয়াও কংগ্ৰেছই খেলাম। কংগ্ৰেছ আৰু তাৰ গতি নাই নহয়, মোৰ কংগ্ৰেছে ভোট দিব লাগিব। কংগ্ৰেছৰ কেইবাগৰাকীয়ে প্ৰাৰ্থীয়ে দলীয় আবেদন দাখিল কৰিছে, তাৰ ভিতৰত আপুনি কাক বিচাৰে? দলীয় আমাৰ চেঙা চমুতে যিকোনো মানুহে কংগ্ৰেছৰ টিকট লৈ আহিব, তাৰপিছত আমি উঠি পৰি লাগিম। এনে তোমাৰ গৌৰৱ গগৈয়ে বিচাৰোঁ মই। হিমন্ত বিশ্ব শৰ্মা বিয়া পাই নাই, কাম নাই, এইটো মুছলমানৰ শত্ৰু। কোনে মুছলমানৰ? বিয়া হিমন্ত বিশ্ব শৰ্মা। এবার অসমত গৌৰৱ গগৈক আমি মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ, কাৰণ মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ যোগ্য হ'ব। হিচাপে দলীয় কাক বিচাৰে? যি আহে তাকে ভোট দিম। কোন দলৰ? কংগ্ৰেছ দলৰ। কংগ্ৰেছে দিয়া ভাল হ'ব। 26 নিৰ্বাচন কাক? 26 কংগ্ৰেছে দিব। কংগ্ৰেছ। কংগ্ৰেছৰ কোনজন প্ৰাৰ্থীক আপুনি বিচাৰে? এই মানুহ বিচাৰ লাগিব, ভাল ভাল মানুহ বিচাৰ। কংগ্ৰেছই লাগে, কংগ্ৰেছ লাগে। কংগ্ৰেছৰ কাক বিচাৰে বিধায়ক হিচাপে চেঙা সমষ্টিৰ পৰা? কেৰা এখন বৰ্তমান কেৰা এই কি আশা বল নে আশা বলে AIUDF-ৰ কংগ্ৰেছৰ বহুত আছে। কেৰা কংগ্ৰেছে যে তাকে দিয়া লাগব। আমি কংগ্রেসকে বিচারু। কিয় কংগ্ৰেছে কিয় বিচাৰে? এই আগের মানুষ, আগৰ আগর দল। জনেক লাগে আমাৰ 26 নিৰ্বাচনত আৰ্চাবুল হ'লে ভাল হ'ব। আমাৰ পঞ্চায়তটো ভালদৰে চলিব, আৰ্চাবুলক লাগে। কোন দলৰ? কংগ্ৰেছ বিচাৰে। কোন চৰকাৰ বিচাৰে? কংগ্ৰেছৰ কাক বিচাৰে? কাক বিচাৰে? 2026 নিৰ্বাচন সমাগত কি ক'ব এই ক্ষেত্ৰত? মই জানো এই ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছোঁ যে 2026 যিটো নিৰ্বাচন, চব কেমেৰা দিছে। এই নিৰ্বাচনত আমি কি ক'ম, এতিয়া আমি কেণ্ডিডেট আমাৰ মাজত আহি পোৱাই নাই। আমাৰ যিহেতু 23 নং চেঙা সমষ্টি এতিয়ালৈকে কেণ্ডিডেট অহাই নাই, দেখাই নাই। এতিয়া ভাবিছোঁ কি কৰোঁ। চৰকাৰ তো আমি এইটো কংগ্ৰেছে বিচাৰিছোঁ। বিজেপি এতিয়া আছে নিবিচাৰে। বিজেপি লৈ আমি আৰু কি ক'ম, যে আমাৰ মাইনৰিটি এৰিয়াত যিহেতু ইমান হাৰাশাস্তি কৰি আছে বিজেপি, সেইকাৰণে আমি বিজেপি সকলোকে মই গৌৰৱ গগৈ বিচাৰোঁ। আপুনি কি বিচাৰে? যিহেতু সমাগত নিৰ্বাচন, বিধানসভা নিৰ্বাচন আহি আছে। বিচাৰোঁ গৌৰৱ গগৈ। নিৰ্বাচনে আমি কংগ্ৰেছ চাই আর কংগ্রেস সরকার আমার লাগে। কিয় কংগ্ৰেছ কিয় বিচাৰে আপুনি? আমার কংগ্রেসেরই দরকার। আমি তো ওই বিজেপিগুলো বুঝি না, আমার কংগ্রেস সরকারই আমার লাগে। 2026 চন সিফালে অলপ চাওক, কেমেৰা যিহেতু আছে। অনাগত দিনত নিৰ্বাচন যিহেতু হ'ব, আমি সেই নিৰ্বাচনত আমি কংগ্ৰেছে বিচাৰোঁ। কিয়নো বিজেপি যিটো আমাৰ মাইনৰিটিজ পাৰ্টিক যিখিনি প্ৰচাৰ কৰিছে, সেইখিনি যাতে দ্বিতীয়বাৰ নহয়, নেক্সট টাইম নহয়, সেইটোৱে বিচাৰোঁ। এইটো মানে এতিয়া যিহেতু কেণ্ডিডেট অহা নাই, যেতিয়া আহিব তেতিয়া ভাবি চাম যে আমাৰ কাৰণে কোনটো ভাল হ'ব। বিধানসভা নিৰ্বাচন 26 বিধানসভাৰ নিৰ্বাচনত মই মানে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আচলতে মোৰ মতে কংগ্ৰেছে জিকিব লাগে। যি আমাৰ বিজেপিয়ে বহুত হাৰাশাস্তি কৰি আছে আমাক, মানে বহুত ফালৰ পৰা এইফালে মানে ক'ব গ'লে বহুত, সেইকাৰণে ভাবিছোঁ মানে এইবাৰ কংগ্ৰেছকে জিকিব লাগে। চেঙা সমষ্টিৰ বিধায়ক হিচাপে কাক বিচাৰে? চলমান খান। এইটো মানে ভাবিম আৰু ভবা নাই, এতিয়াও ভাবিম আৰু চবে আছে, চবৰ লগত পৰামৰ্শ ল'ব লাগিব। বিধায়ক হিচাপে কাক বিচাৰে? বিধায়ক চেঙা মন্দিৰ সমষ্টিৰ ইলেকশ্যন তাকে ভোট দিম। মুঠতে কংগ্ৰেছৰ পৰা যোনে দলীয় টিকট লাভ কৰে তাকে আহিছে। মোৰতো এতিয়া যেনেকুৱা দলের জায়গার পরিস্থিতি আমার অসমের কোনোটো দলই মোর ভাল নহয়। কিয় প্রধান চাষার দল যেনেক হয়, ওই কংগ্রেস আরও বেশি খারাপ।
কম আর মই কোন বিজেপি বিজেপির কথা আর কি কম সেটা তো সব মানুষ আইজের মানুষ গম পাই আছে মিয়া মানুষের ঘর দর ভাঙিয়ে দিয়ে আছে আর কি করবে কংগ্রেসও কিছু বিজেপির থেকে ভালো আছে টিকিট পাবো তাকে আমরা ভোট দেবো তো সিফালে সব কেমন আছে মুখ্যমন্ত্রী হিসাবে গৌরব গগৈ এইখানে বিজেপি কিয় নিবি বিজেপিকে আমি ভোট দেবো না এই নাই মানে বেশি বেশি খায় সব কিছু আরও রাস্তাঘাট আমার ওইখানে দেওয়া নাই ঘর বাড়ি সব বানিয়ে দিছে এই জন্য আমি বিজেপি দিয়েছি কংগ্রেসত ভোট দিব